হাই গাইছ, আপোনালোক আজি মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই গৈ আছোঁ সৰিয়হ খেতি চাবলৈ। সৰিয়হ খেতি মই চামগৈ, গতিকে আপোনালোকক দেখাওঁ বুলি ভিডিঅ'টো কৰিলোঁ। গতিকে ভিডিঅ'টো চাই থাকক। আৰু যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটিলৈ নতুনকৈ আহিছে, তেখেতসকলে মোৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটি দবাই দিব। আৰু আপোনালোকেও লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এতিয়া মই আহি পালোহি এখন নদী, আৰু এই নদীখন মই এতিয়া পাৰ হ'ব লাগিব। এই নদীখন পাৰ হৈ আমাৰ খেতি। এইখন ঠিক ইমান ডাঙৰ নদী নহয়, নলা বুলিয়ে ক'ব পাৰি আৰু, দিখৌ নদী বুলি কয়। এইফালে এনেকৈ এইফালে দেখিছে সৰিয়হ খেতি, সৰিয়হ খেতি সৰিয়হখিনি অৱশ্যে ফুল সামৰিলে। এতিয়া ধুনীয়া এই দৃশ্যটো দেখাব নোৱাৰিলোঁ আপোনালোকক সৰিয়হ ফুলা। এতিয়া সৰিয়হখিনি গুটি হৈছেগৈ, পকিবলৈ বুঢ়া হ'বলৈ বাকী আছে। বুঢ়া হ'ব, পকিব, তাৰপিছত তুলিব লাগিব। বুঢ়া হৈছেগৈ আৰু যথেষ্টখিনি বুঢ়া হ'ল। ফুল এপাহ দুপাহ আছে ক'ৰবাত। এতিয়া আৰু 10-15 দিন ৰখিব লাগিব চাগে, তাৰপিছত এইখিনি সৰিয়হখিনি তুলিবলৈ হৈ যাব। তো বন্ধুসকল, সৰিয়হ খেতিৰ লগতে আপোনালোকক আৰু এটা খেতি দেখাওঁ। এইফালে এয়া তামোল গছ আছে, তামোল গছ ৰুইছে, কলগছ। এইফালে দেখিছে আপোনালোকে তামোল ৰুইছে, এয়া কলগছ। এইফালে মাটি কঁঠালৰ গছ ৰোৱা হৈছে। তাৰপিছত এইফালে এনেকৈ এইফালে নেমু বাগান আছিলে। এই নেমু গছখিনি যথেষ্ট হাবি হৈ গৈছে, চাফা কৰিব লাগে। আমাৰ নহয় অৱশ্যে, গাঁৱৰ মানুহৰ হয়। ইয়াত তেনেকৈ বাৰী পাতিছে, তামোল গছ ৰুইছে, আপোনালোকে দেখিছে। এইডোখৰ পূৰা বহুত ডোখৰ আছে নেকি, গৈ যাওক। আপোনালোকৰ সেইডোখৰত সৰিয়হ ফুলা দেখাব নোৱাৰিলোঁ যদি, এইফালে আৰু এডোখৰ সৰিয়হ খেতি কৰা হৈছে। সেইডোখৰত ফুল ফুলি আছে দেখোন, সেইফালে চাওক। কি ধুনীয়াকৈ ফুলি আছে, আপোনালোকে দেখিছে। গোটেই হালধীয়া চাওকচোন, চাওক কি ধুনীয়া। তো বন্ধুসকল, মই এফালে ভিডিঅ' বনাই গৈ আছোঁ, খেতি চাই গৈ আছোঁ। আৰু এইফালে আকাশত আপোনালোকে দেখিছে, জোনটো ওলাইছে, জোন বাই। আপোনালোকক মই যিমান পাৰোঁ সৰিয়হ খেতি দেখালোঁ। আন্ধাৰো হ'ল, জোনো ওলালে। গতিকে এতিয়া মই ঘৰলৈ গৈ থাকোঁ। আজি ভিডিঅ'টো ইমানতে।